Hello friends, black hole স্পেচত এনে এটা জেগা য'ত ভৌতিকৰ কোনো নিয়ম কাম নকৰে। তাৰ ৰাস্তাত যি আহে তাক সি ভিতৰত সোমাই পেলায়, ইয়ানি তাৰ পৰা পোহৰেও ৰক্ষা নাপায়। সো ব্লেক হলনো কি, ইয়াৰ নিৰ্মাণ কেনেকৈ হয় আৰু ই কিমান শক্তিশালী হ'ব পাৰে, এই গোটেইখিনি কথা আজিৰ এইটো ভিডিঅ'তে আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা আৰু যদি আমাৰ এইটো চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব বাটনটো টিপি দিয়া প্লিজ। সো বেসিক্যালি ব্লেক হলৰ জন্ম কেনেকৈ হয়, এটা তৰাৰ মৃত্যুৰ পিছতে এটা ব্লেক হলৰ জন্ম হয়। ব্লেক হলৰ আকাৰ সৰু হ'ব পাৰে, কিন্তু তাৰ যিটো দ্ৰব্যমান অৰ্থাৎ ওজন সেইটো এটা তৰাতকৈ আৰু বহুগুণা বেছি হয়। সেইকাৰণে তাৰ গ্ৰেভিটিও বেছি থাকে আৰু সেইকাৰণে তাৰ পৰা পোহৰেও ৰক্ষা নাপায়। সো এতিয়া আপোনাৰ মনত প্ৰশ্ন আহিব পাৰে যে আমি সদায় ব্লেক হলৰ কথা ক'লে পোহৰৰ কথা কেলে কওঁ, কিয়নো আমাৰ এইখন ইউনিভাৰ্চত পোহৰ আটাইতকৈ বেছি গতিশীল। পোহৰৰ গতি 1 ছেকেণ্ডত প্ৰায় 3 লাখ কিলোমিটাৰ। আৰু আমি জানো যে এইখন ইউনিভাৰ্চত যিকোনো বস্তুৰ যদি গতি বেছি থাকে তেনেহ'লে সি গ্ৰেভিটিৰ পৰা ৰক্ষা পাব পাৰে। উদাহৰণস্বৰূপে যদি আমি এতিয়া এটা বল ওপৰৰ পিনে দলিয়াই দিওঁ তেনেহ'লে সেই বলটোৰ গতি যিমান সময়লৈকে আছে সিমান সময় সি ওপৰৰ পিনে গৈ থাকিব। এটা সময়ত সেই বলটোৰ গতি কমি যাব, তেতিয়া আমাৰ এইখন পৃথিৱীৰ গ্ৰেভিটি সেই বলটোৰ ওপৰত হাবি হৈ পৰিব আৰু সেই বলটো তলত সৰি পৰিব। ঠিক একে নিয়ম এইখন ইউনিভাৰ্চত লাগু হয়, য'ত যিকোনো এটা বস্তুৰ যদি গতি বেছি থাকে তেনেহ'লে সেই বস্তুটো গ্ৰেভিটিৰ পৰাও ৰক্ষা পাব পাৰে। সো এতিয়া আমি জানিম বিস্তাৰিতভাৱে ব্লেক হলনো কি। সো ব্লেক হলৰ কথা বিস্তাৰিতভাৱে জানিবলৈ হ'লে আমি প্ৰথমে ভালকে জানিব লাগিব এটা তৰাৰ বিষয়ে। এইখন ইউনিভাৰ্চত বহুতো মাত্ৰাত তৰা আছে আৰু সেই তৰাবোৰৰ লগতে এইখন ইউনিভাৰ্চত অত্যাধিক পৰিমাণৰ গেছ আৰু ধূলিবালি থাকে, যাক আমি টেকনিকেলি নেবুলা বুলি কওঁ। আৰু তেনে গেছ আৰু ধূলিবালিবোৰত অত্যাধিক পৰিমাণত হিলিয়াম আৰু হাইড্ৰজেনৰ অণু থাকে আৰু এটা সময়ত সেই গেছ আৰু ধূলিবালিবোৰ কোনো এক স্থানত একগোট হ'বলৈ ধৰে আৰু একগোট হোৱাত এটা ডিস্ক ফৰ্ম লৈ লয় আৰু তাৰ চেণ্টাৰৰ ৰাউণ্ড কৰিবলৈ আৰম্ভ কৰে। তেনে সময়ত হাইড্ৰজেন আৰু হিলিয়ামৰ অণুবোৰ লাহে লাহে একত্ৰিত হ'বলৈ ধৰে আৰু তাত এটা প্ৰেছাৰৰ ক্ৰিয়েট হয়, ফলত তাত ফিউজনৰ আৰম্ভ হৈ যায় আৰু তেতিয়াই জন্ম হয় এটা তৰাৰ। আৰু আমি জানো এইখন ইউনিভাৰ্চত যিমানবোৰ বস্তু আছে সকলোৰ এটা নিৰ্ধাৰিত জীৱন আছে। সি নহ'লে গেলেক্সিও হ'ব পাৰে বা এটা তৰাও হ'ব পাৰে বা এটা জীৱন্ত জীৱো হ'ব পাৰে। এটা নিৰ্ধাৰিত জীৱন শেষ হোৱাৰ পিছত সকলোৰ মৃত্যু নিশ্চিত। ঠিক একেমতে আমাৰ যিবোৰ তৰাৰ জন্ম হয় সেই তৰাবোৰত ইন্ধনৰ কাম দিয়ে হাইড্ৰজেন আৰু হিলিয়ামৰ অণুবোৰে। যেতিয়া সেই তৰাটোৰ হাইড্ৰজেন আৰু হিলিয়ামৰ অণুবোৰ শেষ হৈ যায় তেতিয়া তাৰ জীৱনো শেষ হ'বলৈ ধৰে। তেতিয়া সেই তৰাটোৰ গ্ৰেভিটিয়ে তাক নিজে নিজে ভিতৰৰ পিনে টানিবলৈ আৰম্ভ কৰে আৰু এটা সময়ত ইমান গ্ৰেভিটি হৈ যায় তাৰ ভিতৰত যি সি তাৰ নিজৰ গ্ৰেভিটি ৰক্ষা কৰিব নোৱাৰি সি এটা বিস্ফোট কৰে, যাক আমি ছুপাৰন'ভা বুলি কওঁ। আৰু তাৰ পিছত জন্ম হয় এটা ব্লেক হলৰ। ব্লেক হল প্ৰধানতঃ তিনিটা প্ৰকাৰৰ পোৱা যায়, যেন ষ্টেলাৰ মাছ ব্লেক হল, ছুপাৰমেছিভ ব্লেক হল আৰু ইণ্টাৰমিডিয়েট ব্লেক হল। ষ্টেলাৰ মাছ ব্লেক হল এনে এটা ব্লেক হল আমাৰ এইখন ইউনিভাৰ্চত যিমানবোৰ সৰু সৰু তৰা আছে সেই তৰাবোৰ মৃত্যুৰ পিছত ষ্টেলাৰ মাছ ব্লেক হলৰ জন্ম হয়। এইবোৰ ব্লেক হলৰ আকাৰ সৰু থাকে, কিন্তু তাৰ যিটো দ্ৰব্যমান অৰ্থাৎ ওজন সেইটো আমাৰ সূৰ্যৰ পৰা 3 গুণা বেছি থাকে, কিন্তু তেওঁৰ আকাৰ কেৱল মাত্ৰ আমাৰ মুম্বাই বা দিল্লী যেনেকুৱা চহৰৰ নিচিনা থাকে। ছুপাৰমেছিভ ব্লেক হল, এইটো ব্লেক হলৰ আকাৰ আমাৰ সূৰ্যৰ নিচিনা হ'ব পাৰে, কিন্তু তাৰ যিটো দ্ৰব্যমান অৰ্থাৎ তাৰ যিটো ওজন সেইটো আমাৰ সূৰ্যৰ পৰা আৰু বহুগুণা বেছি থাকে। সেইকাৰণে তাৰ গ্ৰেভিটিও অত্যাধিক পৰিমাণত থাকে। এনেকুৱা ব্লেক হল যদি আমাৰ এইখন ছলাৰ চিষ্টেমত থাকে তেনেহ'লে নিমিষতে আমাৰ এইখন ছলাৰ চিষ্টেম শেষ কৰিব পাৰে, কিন্তু ভয় কৰিবলগীয়া কথা নাই, কিয়নো এনেকুৱা ব্লেক হল কেৱল মাত্ৰ গেলেক্সিৰ চেণ্টাৰতে থাকে। সো ইণ্টাৰমিডিয়েট ব্লেক হল, ইণ্টাৰমিডিয়েট ব্লেক হল যিবোৰ মিডিয়াম চাইজৰ তৰা থাকে এইখন ইউনিভাৰ্চত, সেই তৰাবোৰৰ মৃত্যুৰ পিছত ইণ্টাৰমিডিয়েট ব্লেক হলৰ জন্ম হয়, যাৰ আকাৰ আমাৰ সূৰ্যৰলৈকেও হ'ব পাৰে, কিন্তু তাৰ দ্ৰব্যমান আমাৰ সূৰ্যৰ পৰা 100 পৰা 1000 গুণলৈকে হ'ব পাৰে। সো বন্ধুসকল, আমাৰ আজিৰ টপিকটো আছিলে ব্লেক হলৰ বিষয়ে। আশা কৰিছোঁ যে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব বাটনটো টিপি দিয়া, আৰু যদি আপুনি ফেচবুকত চাইছে তেনেহ'লে ওপৰৰ ফ'ল' বাটনটো টিপি দিয়া, কিয়নো আপোনালোকে এইটো চেনেলত সদায় এনেধৰণৰ চাইণ্টিফিক নলেজ পাই থাকিব। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।